হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে। মই সকলোৱে ব্লগ বনোৱা দেখা পাই মোৰ ব্লগ বনাব মন গ'ল। এইটো মোৰ প্ৰথম ব্লগ, আশা কৰোঁ সকলোৱে ভাল পাব। গতিকে এই ব্লগটোত মই আজি দেখাম আমাৰ ঘৰৰ পৰিৱেশটো। চাই দিয়ক এবাৰ কেনেকুৱা লাগে ক'বচোন। এইখন হৈছে আমাৰ ঘৰৰ গেটখন, মেইন গেট। আৰু এইফালে এজোপা নাৰিকল গছ আছে। তাৰপিছতে এইফালে আছে সৰু সুৰা ফুল। এজোপা হৈছে খৰিকাজাই ফুল, বহুত ধুনীয়া গোন্ধায়। আৰু এই টাবত ফুল ৰোৱা আছে অলপ, চাব কেনেকুৱা পাইছে ক'ব। ইমান বেছি ডেক'ৰেশ্যন নাই, আমাৰ ঘৰটো চিম্পল হোম। গতিকে আমি গাঁৱত থাকোঁ। আমাৰ গাঁওখনৰ নাম লাহিং পাণবাৰী ভিলেজ, আৰু লাহিং পাণবাৰী গাঁও। কিন্তু গাঁৱত থাকোঁ যদিও আমি একেবাৰে ইমান অন্ধবিশ্বাস সেইবোৰ নামানো। ধৰ্মীয় বিশ্বাসটো মানো, কিন্তু অন্ধবিশ্বাস ইমান নামানো। এইফালে আছে এজোপা শেৱালি গছ, শেৱালি ফুল ধুনীয়া পৰি থাকে। সেইবোৰ চব ধুনীয়া ধুনীয়া শেৱালি ফুল। এপাহি চাইছোঁ, বহুত ধুনীয়া গোন্ধায়। আৰু কি দেখাম, আৰু দেখাইছোঁ আমাৰ ঘৰত আছে এটা গোহালি, ছাগলী আৰু গৰু থাকে। আৰু ইয়াত চাব পাৰে, এইটো ইয়াত গৰু এটাই আছে আৰু ছাগলী আমাৰ 3টা আছে। এইকেইটা আমাৰ পোহনীয়া ছাগলী। আৰু দেখাম আমাৰ ঘৰ এটা কনষ্ট্ৰাকশ্যন হৈ আছে, এটা নতুন এইফালে ঘৰ। এইটো আচলতে মায়ে বনাইছিলে। মা ঢুকালে এতিয়া। মায়ে লাইব্ৰেৰী ৰুম কৰিম বুলি কৈছিলে। মাৰ পঢ়া শুনাৰ প্ৰতি বহুত চখ আছিলে, গতিকে এটা লাইব্ৰেৰী ৰুম কৰিম বুলি কৈছিলে। কিন্তু আধা সজা হৈ আছে, লাহে ধীৰে সজা হ'ব। আৰু আমাৰ ঘৰলৈ আজি নতুনকৈ কুকুৰ এটা আহিছে। কিয় আহিছে নাজানো, ভাল পাইছে চাগে আমাৰ ঘৰলৈ আহি। এইটো চব ক'লা কুকুৰ, মৰম লগা, কিন্তু ওচৰলৈ যাব ভয় লাগে, কামুৰি দিব বুলি। কিজানি বলিয়াই হয়, নহ'লেওতো অচিনাকি পালে কামুৰি দিব, কিন্তু দেখিব মৰম লগা। এইটো বহুত মৰম লগা। আৰু আপোনালোকে মোক কেনে পাইছে জনাবচোন মোৰ কথা বতৰা। মই ইমান স্মাৰ্ট নহয়, নাৰ্ভাছ কৰোঁ অলপ, হ'লেও আপোনালোকে জনাবচোন কেনেকুৱা পাইছে মোক। প্ৰথম ব্লগ মোৰ, গতিকে ইমান অভ্যাস নাই কোৱাৰ, কিন্তু মই ক'বলৈ চেষ্টা কৰিছোঁ ভালদৰে, আৰু আগলৈ কৈ যাম। ইয়াতকৈ অকণমান উন্নতো কৰিম। এতিয়া প্ৰথম ভিডিঅ' ইমান মোৰ ভাল হোৱা নাই কথা বতৰাটো, গতিকে সেইটোৱে কথা। ফ্ৰেণ্ডছ, মই আপোনালোকক মোৰ ঘৰৰ পৰিৱেশটো দেখুৱালোঁ। এতিয়া মই এটা ৰেচিপি চেষ্টা কৰি আছোঁ। ৰেচিপিটো হৈছে মেৰিগ'ল্ড বিস্কুট আৰু ময়দাৰ পকোৰা। মই মেৰিগ'ল্ড বিস্কুট বেচনৰ সৈতে বনাই পাইছোঁ, খাই বহুত ভাল লাগে। সেইকাৰণে আজি ময়দাৰ সৈতে ট্ৰাই কৰিব চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে আহকচোন চাওঁ। এয়া মই দিছোঁ মেৰিগ'ল্ড বিস্কুট, ইয়াত গুড়ি, আৰু লগত ময়দা আৰু অলপ নিমখ। এতিয়া পানী দি গুলি আছোঁ। কেনেকুৱা হয় মই নাজানো, বনাই পোৱা নাই আগতে, ফাৰ্ষ্ট এক্সপেৰিমেণ্টেল বনাইছোঁ। চাওঁচোন, ভাল হ'লে আপোনালোকক নিশ্চয় ক'ম, আৰু বেয়া হ'লেও ক'ম, কাৰণ আপোনালোকে মিছাতে চেষ্টা কৰিব, এনেই যাব আপোনালোকৰ চেষ্টা। গতিকে ক'ম, এতিয়া বনাব চেষ্টা কৰিছোঁ। এইটো ৰেচিপি সম্পূৰ্ণ মোৰ নিজা ৰেচিপি, মই নিজে ইন'ভেট কৰিছোঁ। ভাবি গুণি মেৰিগ'ল্ড বিস্কুট আৰু বেচনৰ পকোৰাটো মই নিজে ইন'ভেট কৰিছিলোঁ। এইটো ভাল লাগিল খাই, সেইকাৰণে ময়দাৰ লগত বনাই চাইছোঁ কেনেকুৱা লাগে। এতিয়া হৈ গৈছে। এতিয়া মই কেৰাহী এটা ল'ম, কেৰাহীত বনাম। ফ্ৰেণ্ডছ, আহকচোন আমি বনাওঁ মেৰিগ'ল্ড বিস্কুট আৰু ময়দাৰ পকোৰা। কেনেকুৱা হয়, এয়া গেছটো অন কৰিছোঁ। কেৰাহী পাতিছোঁ আৰু ৰিফাইন তেল দিছোঁ। চৌটো শুকোৱা নাই, কেৰাহীটো অকণমান ৰৈ দিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে এইটো খাই ভাল পাব বুলি মই ভাবিছোঁ। ভাল হ'ব যেনে লাগিছে, কাৰণ ময়দা আৰু বেচন দুয়োটা একেই বস্তু অলপ, আৰু ময়দাৰ পিঁয়াজি আমি বনাই খাওঁৱেই। সেইকাৰণে ময়দাৰ পকোৰা আজি বনাইছোঁ। কেনেকুৱা হয় চাওঁ।
কেৰাহীটো শুকুৱাই নাই, অলপ দেৰি ৰ'ব লাগিব, তাৰপিছত শুকাব চাগে। অকণমান দেৰি ৰৈ দিছোঁ। আপোনালোকে কোনে কোনে পকৰা খাই ভাল পায় ক'বচোন কমেণ্ট বক্সত। মই খাই বহুত ভাল পাওঁ, বিশেষকৈ বৰষুণৰ বতৰত খাই বহুত ভাল লাগে পকৰা। গতিকে পকৰা আজি বতৰটো ডাৱৰীয়া, গতিকে পকৰা বনাইছোঁ, মানে পকৰি বনাইছোঁ। এয়া শুকাই গ'ল কেৰাহী। এতিয়া মই তেল ঢালিম। পকৰিত অকণমান তেল সৰহকৈ ঢালিব লাগে, তেতিয়াহে বস্তুটো মচমচীয়া হয়। অলপ বেকিং পাউডাৰো মই দি দিওঁ বুলি ভাবিছোঁ, গতিকে দিওঁ সেইটো বেকিং পাউডাৰ। বেকিং অলপ দিছোঁ, তেতিয়া খাবলৈ আৰু অলপ ভাল হ'ব। মই দিবলৈ প্ৰথমতে পাহৰিলোঁ কাৰণে পাছত দি দিছোঁ, আপোনালোকে আগতে দিলেও দিব। অলপ সানি মিহলাই দিছোঁ। এতিয়া মই এটা এটাকৈ ভাজি যাম। তেনে ইজি ৰেচিপি, সহজ ৰেচিপি, ইমান টান ৰেচিপি নহয়। অলপ কাঁহী এখন আনি লওঁ থ'বলৈ, মানে প্লেট বা কাঁহী। এতিয়া মই এটা এটাকৈ দি যাম ইয়াত। এনেকৈ এটা এটাকৈ দি গৈছোঁ। এনেকৈ লুটিয়াই দিম মই। বেকিং পাউডাৰ দিয়াৰ কাৰণে পকৰিকেইটা ফুলি গৈছে, ভাল হ'ব খাবলৈ চাগে। ইয়াত দেখুৱাই দিছোঁ আপোনালোকক, ফুলি গৈছে। এয়া দেখিছেনে বাৰু আপোনালোকে? এইকেইটা ফুলি গৈছে। এয়া মোৰ পকৰিকেইটা প্ৰায় হৈ গৈছে। প্ৰথমকেইটা 3টা পকৰি হৈ গৈছে, আৰু চাওঁ কেনেকুৱা হয় খাবলৈ। যদি ভাল হয় আপোনালোকক ক'ম, বেয়া হ'লেও ক'ম। এয়া মই উঠাই আনিছোঁ। এয়া উঠাই আনিছোঁ। কেনেকুৱা হৈছে চাওঁ দেই, খাই ক'ম। গৰম হৈ আছে অলপ। ৰ'ব দেই, অলপ গৰম হৈ আছে, তাৰপিছত ক'ম। আজি মোক দেখিব ভাল লাগিছেনে ক'বচোন। সেইটো চব ছোৱালী ভাবে, নিজকে ধুনীয়া দেখিছে নাই এইটো লাগে। গতিকে আজি মোক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেণ্টত। অলপ ষ্টাইল কৰি আছোঁ, ঘৰত আছোঁ যদিও, কাৰণে ক'বচোন কেনেকুৱা লাগিছে। চাই দিয়ক। এয়া মই খাইছোঁ। টেষ্টি, বহুত টেষ্টি লাগিছে। মানে বেচন আৰু মেৰিগল বিস্কুট যেনেকুৱা লাগিছে, তাতকৈ বহুত বেছি টেষ্টি লাগিছে ময়দাৰ লগত। আপোনালোকে বনাই চাব পাৰে, খাব বনাই। মই সঁচা কথা কৈছোঁ, চুপাৰ, বহুত ভাল লাগিছে খাই। এতিয়া মই বাকীকেইটা বনাই লওঁ, আপোনালোকেও আপোনালোকৰ কামবোৰ কৰি লওক। বাই বাই।